নমস্কাৰ। সাঁচিপাত লুইতপৰীয়া অনুগল্প আৰু সাহিত্যৰ পাঠশালা নামৰ ফেচবুকৰ এটি গ্ৰুপত এটি কবিতা পঢ়ি ভাল লগাত পাঠ কৰিবলৈ হাতত তুলি ল'লোঁ। কবিতাৰ শিৰোনাম শব্দশিখা। লিখিছে তাবিনী য়াচেঙে। আহ, কি ৰং সানি দিয়া তোমাৰ শব্দবোৰত, মতলীয়া হৈ পৰোঁ যে বাৰে বাৰে। কি যে এক মন পৰশা শব্দৰ ৰামধেনু, প্ৰেমিকা হৈ পৰিম দেখোন তোমাৰ বৰ্ণমালাৰ। প্ৰাঞ্জল প্ৰাঞ্জল একোটি শব্দৰ স্ফুলিংগ, এজাক যেন পাতশিয়া চৰাই নে মৌপিয়া চৰাই? নাই, সেয়াও নহয়, এজাক ৰং বিৰঙী শব্দৰ পখিলা উৰি ফুৰে মোৰ চতুৰ্দিশে অবিৰাম। তোমাৰ শব্দবোৰ বামাৰলি নে বৰদৈচিলা? মোৰ মন বননিত থৌকি বাথৌ লগোৱা পলে পলে মনে মনে আকণ্ঠ ডুব যাওঁ তোমাৰ সগৰ্ভা শব্দৰ নৈত। তুমি হাঁহিছা? সঁচাকৈ কৈছোঁ জানা, ক'ৰ পৰানো বিচাৰি বাচক পনীয়া এধাৰী শব্দৰ মালা গাঁথা তুমি? কি আছে তোমাৰ মনত, কি আছে তোমাৰ হাতত? শব্দৰ আকল্পই আল্পনা সাজে অহৰ্নিশে, অক্ষয় হাঁহি এটি যেন, আন্ধাৰৰ এগছি শান্ত প্ৰদীপ যেন। চেৰাশালীত চটফটোৱা শব্দবোৰ যৌৱন প্ৰাপ্ত হয় এদিন দুদিন প্ৰতিদিন। প্ৰতিদিনেই আপ্লুত হওঁ নিৰ্ভেজাল শব্দৰ অকৃত্ৰিম প্ৰেমত। দিয়াচোন মোকো তোমাৰ শব্দৰ এটি বৰেণ্য কিৰণ, ময়ো গৰ্ভৱতী হওঁ, প্ৰসৱ কৰোঁ এটি চিৰঞ্জীৱী শব্দ। ধন্যবাদ।